গাঁৱৰ পৰা আহোঁতে শুনিছো যে তহঁত দুইজনীয়ে দিহা নামত এই বিহুকে গাই দিলি তই এবাৰ আমাক যে তই এবাৰ শিকাই দিবি দেই কোনো নাই দে আমি এটা গাঁও ৰ কি গাবি বাৰু শিকাই সৰগত জিলিকাই ইনা কি আছিলে ৰচন ইন্দ্ৰ মালতী সেইটো গান আধাতে জানো নাই গোটেইটো জানো ইনে তই আমাক শিকাই দিবি আকৌ তেতিয়াহে জানিম আমি অলপ মান গাই ল সৰগত জিলিকে ইন্দ্ৰ মালতী আকাশত জিলিকে জোন মধ্যতে জিলিকে কুসুমৰ পুত্ৰতী শ্ৰীমন্ত শংকৰ গুৰু শ্ৰীমন্ত শংকৰ গুৰু আৰু কি গাবি আৰু শ্ৰীমন্ত শংকৰ গাম শ্ৰীমন্ত শংকৰ এইটো ঠিক আছে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তান্ত বিনাহি নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু এই বিনগুটি খোপাকে লাগিলে হয় বনগুটি খোপা এৱা ইমান সোপা বনগুটি লাগিছে ন আমি যে নেবা যে সেই মাটিডৰা চাই আহোঁগে বল এই আমাৰ বোৱাৰীজনীয়ে কেনেকে এবাৰ ৰচোন তহঁত দুইজনীয়ে এবাৰ দিহা নামত ভাগ ল'বি না আমি তিনিজনীয়ে যেন কিবা ধুনীয়াকে গাই পৰিষ্কাৰ ল'ম দে আমি ধুনীয়া পৰিষ্কাৰ ল'ম এই সৰগত জিলিকেটোৱে গাই দিম আৰু শ্ৰীমন্ত শংকৰ সেইটো এই দুটাকে গাই দিম আৰু যদি কিবা মনত পৰে নহয় মই তহঁতক কৈ দিম তাৰপিছত আমি গাই দিম আসুন হেই আকৌ এই মাটিডৰা চাওঁগে বলচোন বোৱাৰীজনীয়ে আমাৰ বোৱাৰীজনী অক্টোবৰ 1 তাৰিখে আকৌ দিহা নাম আহিব নহয় বৰ মস্ত খাল আছে মাগুৰ মাছ কিজনী দেখোন কেনেকুৱা